হাজার হাজার মানুহৰ এটিম মানুহৰ ক্ষেত্ৰত জাকাত আনি খাইছে তাৰ বাপেকে মাদ্ৰাছা নামত মছজিদৰ নামত এটকা পইচা খৰচা কৰা নাই মানুহে হিচাপ বিচাৰিলে হিচাপ নিদিয়ে অকল কাজিয়া গতিকে বাপেকটো যেনেকৈ 2 নম্বৰী আছিলে পিতেকটো তাতকৈ ডাবল 2 নম্বৰী হৈছে বাপেকটো 1 নম্বৰ বাপেকতকৈ বেছি 2 নম্বৰী কৰি আছে গতিকে তাক আজাৰী বুলি কোনো মানুহে যাতে মাতিব নালাগে আজাৰী নামটো ডাইৰেক্ট কল কৰিব লাগে ই হ'ল ডাইৰেক্ট জেহাদী মেইন জেহাদী হলি ই একে ৰাতিত বোলে মানুহ ঠিক কৰি দিব একে ৰাতিত বোলে উৰাই দিব মেইন জেহাদী চাকৰি নাই বিজনেছ নাই এটি ভিআইপি গাড়ী লৈ কেনেকৈ চলে এটি 2 নম্বৰী নকৰিলে কেনেকৈ চলে জৰিয়তে আমি নথৈ আনন্দিত হৈছোঁ লখিমপুৰ জিলা প্ৰশাসনে যোৱা 19 তাৰিখে আমি গোটেই লখিমপুৰবাসী ৰাইজে এখন মুস্তফা কামাল আজহাৰীৰ বিৰুদ্ধে আমি এখন মিটিং এখন পতাৰ এটা যোজা চলাইছিলোঁ কিন্তু আমাৰ প্ৰশাসনৰ পাৰ্মিশ্যন নোহোৱাৰ কাৰণে আমি মিটিংখন কৰিব নোৱাৰিছিলোঁ আৰু সেই সময়ত আমাৰ এডিশ্যনেল SP বাইদেৱে আমাক কৈছিলে যে আপোনালোকে তেওঁৰ ওপৰত কেছ কৰক আৰু আমি লগে লগে তেওঁৰ ওপৰত ব্যৱস্থা ল'ম সেই অনুপাতে আমি যোৱা 19 তাৰিখে তেওঁৰ ওপৰত কেছ কৰিছিলোঁ ইতিমধ্যে তেওঁক আজি আৰক্ষী প্ৰশাসনে তেওঁক ধৰি আনিছে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি এইটোৱে বিচাৰোঁ যাতে তেওঁক আজি তেওঁ কোৰাণৰ ওপৰত অপব্যাখ্যা কৰে আৰু এনেকুৱা জেগাত তেওঁ বহে য'ত তৃতীয়জন ব্যক্তি নাই যিটো শুদ্ধ আৰু অশুদ্ধৰ প্ৰমাণ দিবৰ কাৰণে এটা বস্তু আপুনি এটা কথা ক'ব আৰু মই এটা কথা ক'ম তাত তৃতীয়জন ব্যক্তি হ'ব লাগিব যে এওঁটো সত্য আৰু তেওঁ সেইটো কথা তেওঁ মানি ল'ব লাগিব তেনেকুৱা জেগাত তেওঁ বহি পিনি বিতৰ্কিত মন্তব্য কৰে যিটো আমাৰ কোৰাণ আৰু হাদিছৰ কোনো আলিম উলামাই আজিলৈকে সেই তেনেকুৱা বিৰূপ মন্তব্য কৰা নাই তেনেকুৱা ভুল ব্যাখ্যা কৰা নাই গতিকে আমি জিলা প্ৰশাসনক কৈছোঁ গোটেই অসমৰ মুছলমান সমাজ এটা পক্ষত আছে গোটেই অসমৰ আলিম সমাজ এটা তাৰ কোৰাণৰ এটা ব্যাখ্যা কৰি আছে আৰু এজন মানুহে তাৰ বিৰোধ মন্তব্য কৰি পিনি উল্টা মন্তব্য কৰি বক্তব্য দিছে তাক মানুহে মানি ল'ব বুলি কেতিয়াও আমি নাভাবোঁ গতিকে জিলা প্ৰশাসনে তেওঁক ধৰি আনিছে আমি আশা কৰোঁ তেওঁক দৃষ্টান্তমূলক শাস্তি দিয়ক তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি আশা কৰিছোঁ আজাৰী বুলি নাম দিলে মানুহবিলাকে কয় যে মই নাজানো আজাৰী বুলি ক'বই নালাগে আজাৰী কৈ যে আৰু বেছি ওপৰলৈ উঠিলে ডাইৰেক্ট মানে বেলেগ নাম ল'ব লাগে আৰু ইয়াক সংখ্যালঘু মুছলমানৰ সন্তান হয় তাৰ বাপেক এজন আলেম আছিলে তাৰ বাপেকে লোকৰ পাছ বাপেকো হাৰামি আছিলে দালাল আছিলে তাৰ বাপেক দালাল আছিলে তাৰ বাপেকৰ পৰা ই শিকিছে দালালি কাৰবাৰটো মেইন দালাল আছিলে তাৰ বাপেক য'ত ত'ত ধৰা পৰিছে মাৰ খাইছে পিটন খাইছে তাৰ বাপেক এজনে 2 নম্বৰী কৰিছে বাপেকে য'ত গৈ আছে 2 নম্বৰী কৰিছে অতি সোনকালে আপোনালোকে মানে জেলত প্ৰেৰণ কৰি দিয়ক মানে ইমানটো মানে আমি মানে ক'তো যাব নোৱাৰা হৈছে নদী ভেটা দি পইচা ল'ম বুলি কৈ মানুহৰ পৰা এই ব্যক্তিজনে যিজনে ভুৱা আজাহাৰী উপাধি লৈ মুস্তাফা কামাল আজাহাৰী হিচাপে লখিমপুৰ জিলাখনত বিভিন্ন জেগাত অসমৰ বিভিন্ন জেগাত তেওঁ বিভিন্ন ধৰণৰ অপব্যাখ্যা কৰি ইছলাম ধৰ্মৰ অপব্যাখ্যা কৰি কোৰাণৰ অপব্যাখ্যা কৰি নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আমি ইয়াৰ পৰা বুজিব পাৰিছোঁ যে তেওঁ সমাজত সামাজিক বিষবাস্প বিয়পোৱাৰ এটা চেষ্টা চলাই আছে নৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰাৰ এটা পৰিকল্পনা কৰি আছে তেওঁ ৱাইন বাৰত গৈ পেলাই মদ খোৱাৰ ফটো দি পেলাই তাতো কৰিব পাৰে যাব পাৰে ইত্যাদি তেওঁ ভাষাবিলাক তেওঁ শব্দবিলাক তেওঁ বাক্যবিলাক তেনেধৰণে কয় গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি এই ব্যক্তিজন মুকলি আকাশৰ তললৈ নাহে কাৰণ ইয়াৰ পৰা সামাজিক বিষবাস্প বিয়পোৱা এই ব্যক্তিজনে সমাজৰ বিভিন্ন যুৱকক ধ্বংস কৰি দিব পাৰে আৰু ইয়াৰ পৰা তেওঁ মুকলি আকাশৰ তলত যদি কালিলৈ ওলাই আহে তেতিয়াহ'লে এক বিশেষ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে ইয়াতে ধৰ্মীয় আৱেগ জড়িত হৈ আছে গতিকে আমি অনুৰোধ কৰিছোঁ যাতে
বিশৃংখল সমাজ নহয়, লখিমপুৰখন শান্তিৰ সমাজ হয়, যাতে শান্তিৰে থাকে। এই সমাজখনক যাতে এনে এজন ব্যক্তিৰ কাৰণে লখিমপুৰৰ গোটেই সমাজখন যাতে বিশৃংখল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক কাটৰ অনুৰোধ কৰিছোঁ যাতে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰে। ধন্যবাদ।